নমস্কাৰ, ভাৰত সন্ধানলৈ আপোনাক স্বাগতম। কেতিয়াবা কৰবালৈ গৈ থাকোঁতে হঠাৎ আগেদি মেকুৰী এটা পাৰ হৈ গ'লে আপুনি বাৰু ঠাইতে ৰৈ দিয়ে নেকি? আপুনি মই বিশ্বাস নকৰিলেও আমাৰ সমাজত এনে বহু মানুহ আছে যিয়ে গভীৰভাৱে বিশ্বাস কৰে যে মেকুৰী এবিধ অশুভ প্ৰাণী। মেকুৰী আগেদি পাৰ হৈ গ'লে অমংগল হয় আৰু তেনে ক্ষেত্ৰত তেওঁলোক য'ত আছিল তাতে ৰৈ দিয়ে। থুই পেলাই, কেতিয়াবা মেকুৰী গালৈ শিলগুটি দলিয়ায় আৰু তেতিয়ালৈকে তেওঁলোকে লৰচৰ নকৰে যেতিয়ালৈকে পাছফালৰ পৰা অহা কোনোবাই তেওঁক পাৰ হৈ আগবাঢ়ি নাযায়। আৰু এই বিশ্বাস কেৱল আমাৰ অসমতে নহয়, ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ মানুহৰ মাজতো প্ৰচলিত। কিন্তু কিয় বিশ্বাস কৰা হয় যে মেকুৰী আগেদি পাৰ হৈ গ'লে অমংগল হয়? আচৰিত কথা যে এই কথা গভীৰভাৱে বিশ্বাস কৰা সকলৰো অধিকাংশই তাৰ কাৰণ নাজানে কিয় মেকুৰী আগেদি পাৰ হৈ গ'লে অমংগল হয় বুলি বিশ্বাস কৰা হয়। আজিৰ ভিডিঅ'টোত ক'বলৈ লৈছোঁ মেকুৰী আগেদি পাৰ হৈ গ'লে অমংগল হয় বুলি যি বিশ্বাসৰ প্ৰচলন আছে তাৰ কাৰণ কি। অনুৰোধ জনাইছোঁ শেষ পৰ্যন্ত ভিডিঅ'টি চাই থাকিব। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষ শাস্ত্ৰত যি 9টা গ্ৰহৰ উল্লেখ পোৱা যায় তাৰ এটি অন্যতম হ'ল ৰাহু। এই ৰাহুক অতি অশুভ গ্ৰহ বুলি কোৱা হয়। জনা যায় যে ৰাহুৰ প্ৰভাৱত মানুহৰ নানান অপায় অমংগল হয়, বেমাৰ আজাৰ হ'ব পাৰে, আনকি দুৰ্ঘটনাও ঘটিব পাৰে। এই ৰাহুৱেই হৈছে সেই দৈত্য যিয়ে সমুদ্ৰ মন্থনত দেৱতাৰ ভেষণ কৰি অমৃত পান কৰিছিল। ৰাহুৰ আচল নাম আছিল শৰভানু। দেৱতা আৰু দৈত্যৰ সমুদ্ৰ মন্থনত যেতিয়া অমৃত ওলাল, মোহিনীৰূপী বিষ্ণুৱে দেৱতাসকলৰ মাজত বিতৰণ কৰিবলৈ ধৰিলে আৰু তেতিয়া দৈত্য শৰভানুৱে দেৱতাৰ ৰূপ ধৰি চন্দ্ৰ আৰু সূৰ্যৰ মাজত বহি পৰিল আৰু বিষ্ণুৱেও ভুলতে শৰভানুকো অমৃত দিলে। কিন্তু যেতিয়া তেওঁ চিনিব পাৰিলে তেতিয়া বিষ্ণুৱে সুদৰ্শন চক্ৰৰে শৰভানুৰ ডিঙি কাটি পেলালে। কিন্তু ইতিমধ্যে অমৃত পান কৰা দৈত্যৰ দেহ দ্বিখণ্ডিত হ'ল, কিন্তু মৃত্যু নহ'ল। তেতিয়াৰ পৰা সেই দৈত্যৰ মূৰ অংশ ৰাহু আৰু গা অংশ কেতু নামেৰে জনাজাত হ'ল। ধৰ্মীয় বিশ্বাস অনুসৰি দেৱ দেৱীসকলৰ সকলোৰে একোটিকৈ নিজস্ব বাহন থাকে। যিদৰে বিষ্ণুৰ গৰুড়, শিৱৰ বৃষভ, গণেশৰ নিগনি, সেইদৰেই ৰাহু দৈত্যৰ বাহন হৈছে মেকুৰী। সেইবাবে ক'ৰবালৈ গৈ থাকোঁতে আগেদি যেতিয়া মেকুৰী পাৰ হৈ যায় তেতিয়া মানুহে ভাবে যে অমংগল হ'ব পাৰে, দুৰ্ঘটনা ঘটিব পাৰে আৰু সেইবাবেই মানুহ ৰৈ দিয়ে। মেকুৰীক অশুভ বুলি ভবাৰ আন এটি কাৰণো অৱশ্যে আছে। সুখ আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ হেনো এগৰাকী ভনীয়েকো আছে যাৰ নাম অলক্ষ্মী। লক্ষ্মীৰ কৃপাত যিদৰে মানুহৰ জীৱনলৈ সুখ বৈভৱ আহে, তাৰ বিপৰীতে অলক্ষ্মীৰ কুপদৃষ্টিত জীৱনলৈ নামি আহে দুৰ্ভাগ্য আৰু দৰিদ্ৰতা। উল্লেখযোগ্য যে এইগৰাকী দেৱী অলক্ষ্মীৰো বাহন আকৌ মেকুৰী। সেয়েহে আমাৰ সমাজত মেকুৰী যদিও অতি আদৰৰ পোহনীয়া জন্তু, বনৰীয়া মেকুৰী আহি ঘৰ সোমালে দৰিদ্ৰতা আহে বুলি বিশ্বাস কৰা হয়। মেকুৰীক লৈ কত যে বিশ্বাস। শুই থকা মেকুৰী দেখিলে হেনো বেমাৰ আজাৰ হয়। কেতিয়াবা মেকুৰীয়ে কন্দাৰ নিচিনাকৈ চিঞৰে। এনে কান্দোনক অমংগলীয়া বুলি ভবা হয়। ঘৰৰ ওচৰত মেকুৰীয়ে কাজিয়া কৰিলে মানুহৰ জীৱনলৈ হেনো অশান্তি আহে। মেকুৰী মাৰিলে আকৌ সোণৰ মেকুৰী দান কৰিব লাগে। অৱশ্যে মেকুৰীক যে কেৱল অশুভ বুলিয়ে কোৱা হয় তেনে নহয়। দীপাৱলীৰ দিনা যদি মেকুৰী আহি ঘৰ সোমায় সেয়া হেনো অতি শুভ। তদুপৰি মুখত মঙহৰ টুকুৰা বা পোৱালি লৈ গৈ থকা মেকুৰী দেখিলে হেনো কাৰ্যসিদ্ধি হয়। ক'ৰবাৰ পৰা অহা মেকুৰীয়ে যদি ঘৰত সোমাই পোৱালি দিয়ে সেয়াও হেনো অতি সৌভাগ্যৰ প্ৰতীক। কৰ্ণাটকৰ মাণ্ড্যা জিলাৰ পৰা 30 কিলোমিটাৰ দূৰৈ বেক্কালেলে নামৰ গাঁওখনত এটা মন্দিৰ আছে য'ত মেকুৰীক দেৱীৰ অৱতাৰ হিচাপে পূজা কৰা হয়। বিশ্বাস কৰা হয় যে দেৱী মনগম্মাই এটি মেকুৰীৰ ৰূপ লৈ গাঁৱলৈ আহিছিল আৰু সকলো অশুভ শক্তিৰ পৰা গাঁওবাসীক উদ্ধাৰ কৰিছিল। সেয়ে বেক্কালেলে গাঁৱত মেকুৰীৰ বৰ আদৰ। কোনোবা মানুহে যদি মেকুৰীক বেয়া ব্যৱহাৰ কৰে তেনে তেওঁক গাঁৱৰ পৰা বহিষ্কাৰ কৰা হয় আৰু মেকুৰীৰ মৃত্যুত সম্পূৰ্ণ নীতি নিয়মেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। মানৱ সভ্যতাৰ সুদীৰ্ঘ ইতিহাসত মেকুৰী সদায় মানুহৰ সংগী হৈ আছে। মেকুৰী মানুহৰ অতি আদৰৰ পোহনীয়া জন্তু। তাৰ পাছতো মেকুৰীক লৈ ৰহস্যৰ অন্ত নাই। মেকুৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই শুভ অশুভবোৰৰ কোনো বিজ্ঞানসন্মত কাৰণ নাই। অৱশ্যে জনা যায় যে মেকুৰী আগেদি পাৰ হৈ গ'লে ৰৈ দিয়াৰ
এটি যুক্তিসংগত কাৰণ নিশ্চয় আছে। যেতিয়া ভাৰতবৰ্ষত ইংৰাজৰ ৰাজত্ব আছিল তেতিয়া ইংৰাজ বিষয়াসকলৰ পত্নী সন্তানো তেওঁলোকৰ সৈতে আছিল। সেই ইংৰাজ শিশুসকলৰ অতি আদৰৰ পোহনীয়া জন্তু আছিল মেকুৰী। কুকুৰতকৈও তেওঁলোকে মেকুৰীৰ সৈতে খেলি ধূলি উমলি জামলি বেছি ভাল পাইছিল। সেয়ে যেতিয়া ৰাস্তাইদি এটা মেকুৰী পাৰ হৈ গৈছিল তাৰ পাছে পাছে এটি শিশু থকাৰ কথা অনুমান কৰিয়ে ৰৈ দিছিল মানুহ, যাতে মেকুৰীৰ পাছে পাছে দৌৰি যোৱা শিশুটিক ভুলতে খুন্দা মাৰি দিয়া নহয়। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টি কেনে লাগিল আমাক কমেণ্টত নিশ্চয় জনাব। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনত হেঁচা দিবলৈ নাপাহৰিব। আমি নতুন নতুন বিষয় লৈ পুনৰ আপোনাৰ সন্মুখত উপস্থিত হ'ম। ধন্যবাদ।